to my YouTube channel Nolbari Vlogs. তো বন্ধুসকল আজি মানে মই আজি দুৰ্গা পূজা আমাৰ চলি আছে আমাৰ বাগেশ্বৰী দেওবাৰবোৰ দেৱালে আদাবাৰী তো মানে মই আগৰ ভিডিঅ'টোত বাগেশ্বৰী মন্দিৰটো অলপ ভালকৈ দেখিছোঁ মানে দেখুৱাবৰ কাৰণে মানে দেখুৱাব লাগে সেইও না তো মানে মই বাগেশ্বৰী মন্দিৰ এতিয়া ইয়াত আছে মানে মানে মই ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট নকৰিলোঁ ডাইৰেক্ট ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ তো আজি মই বাগেশ্বৰী মন্দিৰ গোটাইখিনি যিমান মানে ৰাতি চাতি চব দেখুৱাম আজি সপ্তমী তো বন্ধুসকল আজি সপ্তমীৰ গোটাইখিনি আপোনালোকক দেখুৱাম তো মানে তো লগত চলি গৈছে হাঁহি চাইছে সেইকাৰণে মানে মই আপোনালোক মানে এনেকৈ হাঁহি মই চালোঁ তো ফ্ৰেণ্ডছ এতিয়া মানে গোটাইখিনি আপোনালোকক দেখুৱাম তো ফ্ৰেণ্ডছ ভিডিঅ'টো লাষ্টলৈ চাই থাকক তো আজি সপ্তমী দিয়ক অকল মই এতিয়া ৰাস্তাতে আছিলোঁ তো এতিয়া মই নামি যাই থাকোঁ ফ্ৰেণ্ডছ তো মানে মই ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰা নাই মানে সেইকাৰণে আপোনালোকক মই ক'লোঁ তো আপোনালোকক মই দেখুৱাই দিছোঁ তো কালি মানে ষষ্ঠীত মজা লাগিছে কালি ষষ্ঠী আছিল মানে কালি বোমা চমা মাৰি কিনে একদম ধুমধাম হৈছে একদম মানে বহুত ভাল লাগিছিল ফ্ৰেণ্ডছ তো ফ্ৰেণ্ডছ এই মেখাক চাওক এই মেখাক তো এই মেখাই গলা খাইছে তো এইটো মন্দিৰ তো ইয়াত লাইট দিয়া হৈছে তো ফ্ৰেণ্ডছ মজা লাগিছে তো মানে চাব পাৰে আৰু মানুহ মানে আজি সিমান হোৱা নাই আজি সপ্তমী না কালিলৈ ধামাধুম মানুহ হ'ব তো আজি এইবাৰ পেণ্ডেলটো ধামাধুম হৈছে সেই আগৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব চাব মানে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে তাৰে ভিডিঅ'টো চাব পেণ্ডেলটো মানে প্ৰথমতে কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হ'ল আফটাৰ আৰু বিফৰটো চাই ল'ব ফ্ৰেণ্ডছ মন্দিৰ তো মজা লাইট দিছে ৰাতিটো মই চিনটো আপোনালোকক মই দেখুৱাম তো ফ্ৰেণ্ডছ আপোনালোকক চাওকচোন ইয়াত দিয়া নাম চলি আছে ইয়াত মানে তো ফ্ৰেণ্ডছ মই দোকানবিলাক আপোনালোকক গোটাইখিনি চব দেখুৱাম চাব পাৰে আপোনালোকে তো ফ্ৰেণ্ডছ আমাৰ লগত আহি গ'ল ৰাজ তো ৰাজ আৰু এইবিলাক দোকান চাব পাৰে আৰু ফ্ৰেণ্ডছ আপোনালোকে চকুটোত দেখিছে নেকি এইটো মানে মই আজনি ওলাইছে মানে আছিনে ওলাইছে তো লিখি থ'লে ওলাইছে এইবাবে মোৰ মানে হোষ্টা কেমেৰা খাইছে আজিকালি ভাল পাওঁ বহুত দিন তো ফ্ৰেণ্ডছ দোকানবিলাক ভালকৈ চাব পাৰে তো মানে শুদ্ধা দোকান হৈছে এইবাৰ 45খান দোকান মুঠ অল দোকান মিলি কিনে তো এইবিলাক খুৰমা চুৰমা আৰু এখন হৈছে হোটেল প্ৰভু হোটেল তো এইমকে আপোনালোকক মই গোটাইখিনি দেখুৱাই দিওঁ ফ্ৰেণ্ডছ তো ফ্ৰেণ্ডছ এয়া চলি আছে খেলা চাব পাৰে তো এয়া মানে খেলা চলি আছে শুদ্ধা মানুহ ইয়াতে মানে মানুহবিলাক বেছিকৈ আছে মানে দাম লাগি কিনে তো চাওঁ কোনি ক'ত কিমান জয় হয় তো খেলা নামান চাই লওঁ এইটো মানুহ ফ্ৰেণ্ডছ চাব পাৰে আমাৰ লগত চুংকু ভাই তো এতিয়া ৰাজ ভাইকে দি কৰিছিলোঁ তো হিচি গেছ আমাৰ মানে গাঁৱৰে মানে এইবিলাক গোটাই লগ মানে মোৰ লগ নহ'লেও মানে লগ আনে তো এইটো চলি আমাৰ লগ মানে তো ফ্ৰেণ্ডছ এইবিলাক চাব পাৰে দোকান মানে এইবাৰ দুৰ্গা পূজা ফালাফালি আৰু পেণ্ডেলটো আপোনালোকে চাব পাৰে এইটো মজা দোকান ফ্ৰেণ্ডছ চাব পাৰে এইবিলাক মজা দোকান মানে আজি ভিডিঅ'টো মই মানে অলপ ভইচ অভাৰ কৰা নাই মই ভিডিঅ'বিলাকত ভইচ অভাৰ কৰোঁ তো এয়া আজমল ভাই লগত চলি হয় তো ফ্ৰেণ্ডছ চাওক এইটো দোকান দিছোঁ তো এয়া চাব পাৰে এইটো অংগনবাড়ী কেন্দ্ৰ মই আগতে আপোনালোকক দেখুৱাই দিছিলোঁ তো এইবিলাক দোকান মানে ফ্ৰেণ্ডছ দোকান হৈছে এইবাৰ মানে 45খন দোকান আৰু কম হ'ব নেকি আৰু আজি সপ্তমীকলৈকে আহিল এন কোন কাঠ দোকান বা আজিলৈকে ভয়ে কৰা নাই মালে দিয়া নাই তো চাব পাৰে শুদ্ধা দোকান তো ফ্ৰেণ্ডছ এয়া চেলফি মাৰি আছে ফ্ৰেণ্ডছ চাব পাৰে শাবাশ বেটা বহুত বঢ়িয়া ইয়াৰে ওপৰত যি মানে মানে ভিডিঅ'টো যি বনাইছিলোঁ যোৱা ভিডিঅ'টো আপোনালোকে ডেছক্ৰিপশ্যন পাব যদি চোৱা নাই আৰু চাইছে তো তাতে তাৰ ওপৰত ভিডিঅ'টো বনাইছিলোঁ তো আপোনালোকক মই দেখুৱাই দিছোঁ তো এতিয়া ইয়াত নাম চলি আছে কিন্তু নাম দিয়া নাম চলি আছিল অলপ আগতে সেই কালিতে মানে বক্সতে নাগাৰ নাম দিছে তো চাব পাৰে মজা আছে আৰু মানে এইকেইদিন ডেইলি ব্লগ পাই থাকিব আপোনালোকে মন্দিৰৰ ভিতৰে বলক যাওঁ সোমাই যাওঁ মন্দিৰৰ ভিতৰে সোমাই যাওঁ
তো মানে আজি কেমেৰাটো মানে মই উল্টাকৈ লোৱা নাই মানে চিধাকৈ লৈছোঁ সেনেকৈ লৈ ভাল লাগে কিবা এটা সেনেকৈ ল'ব ভাল নালাগে মানে কিবা এটা তো এয়া মন্দিৰ তো মই এইটো শিৱ মন্দিৰ তো মই এদি সোমাই যাই আপোনালোকক দেখুৱাই দিছোঁ তো ফ্ৰেণ্ডছ এয়া লাইট দিছে মই ৰাতিৰ এইটো ভিডিঅ'টো মস্ত লম্বা হ'ব ৰাতিৰ শ্ব'খিনি আপোনালোকক দেখুৱাম তো এইটো হৈছে মন্দিৰ মই আপোনালোকক দেখুৱাই দিছোঁ তো ফ্ৰেণ্ডছ ইয়ালৈ মন্দিৰখিনি মানুহৰে তো এতিয়া বেছি দেৰি নকৰোঁ এতিয়া ডাইৰেক্ট হৈ যাব ৰাতি আৰু ৰাতিৰ শ্ব'টো আপোনালোকে চাওক আমাৰ উদযাপন সমিতিৰ কাৰ্যালয়ত ৰাতি হৈ গ'ল তো এতিয়া চাওক ফ্ৰেণ্ডছ চাব পাৰে এয়া পুখুৰীটো যোৱাবাৰ কেনেকুৱা লাইট দিছে আৰু এইবাৰ আৰু মানে মজা মই আপোনালোকক ভাল কৰি দেখুৱাই আৰু তলত দেখি ইমান ধুনীয়া লগা হৈছে মই কি ক'ম মানে আৰু ক'বৰ মানে যে সেই জেগা নাই তো এয়া শিৱ মন্দিৰটো মই যেতিয়া তৈয়াৰী কৰিছিলোঁ তো শিৱ মন্দিৰটো ষ্টাৰ্ট কৰি দিলোঁ এয়া আৰু লাইট দেখুৱাই আছোঁ ৰ'ব তো এয়া হ'ল আমাৰ মেইন মন্দিৰৰ লাইট মই লাইটখিনি আপোনালোকক ভালদৰে দেখুৱাম তো মানে আজি ভিডিঅ'টো অলপ দীঘলীয়া হ'ল বেয়া নাপাব আৰু আপোনালোকে মানে কিনো ক'ম তো বাদ দিয়ক এইবিলাক ফ্ৰেণ্ডছ চাব পাৰে ৰাতি তো ইমান ধুনীয়া লাগিছে ৰাতি এইটো হৈছে মন্দিৰ তো এতিয়া চাওক কি ধুনীয়া লাইট তো এয়া নাগৰা নাম চলি আছে তো ফ্ৰেণ্ডছ মানে তো ৰাতিৰ মানে ইমান ধুনীয়া হৈছে মই ড্ৰেছ পাতি কৰি লৈছিলোঁ মানে এতিয়া তো এই পাগলটোক চাওক এই পাগলটো হাই মাৰি আছে দেখ চাওক ফ্ৰেণ্ডছ চাব পাৰে আপোনালোকে মনত লাইটখিনি মই আপোনালোকক তেতিয়া দেখিছিলোঁ আৰু এতিয়া বিফৰ চাওক তো মই এতিয়া কৈছিলোঁ নে তো ফ্ৰেণ্ডছ ৰ'ব মই লাইটটো আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ ৰ'ব মানে ইমকে আমাৰ মানে ইমকে দি কি ধুনীয়া লাইট দিছে আমাৰ দিকে লাইট দিছে কিন্তু সিমান দূৰকলৈ লাইটটো দিয়া নাছিল তো ফ্ৰেণ্ডছ চাব পাৰে আৰু বহুতখিনি লাইট দিছে মই মানে আৰু এইটো গণেশ মন্দিৰৰ লাইট দিছে ফ্ৰেণ্ডছ চাব পাৰে তো এয়া আৰক্ষী আছে মানে তো ফ্ৰেণ্ডছ চাব পাৰে এয়া গণেশ মন্দিৰটো তো আপোনালোকে আগৰ ভিডিঅ'টো কিন্তু চাব আগৰ ভিডিঅ'টো চালে মানে অলপমান কিবা সেই গম পাব মানে তো ফ্ৰেণ্ডছ এয়া হ'ল দোকান আপোনালোকক মই ভালদৰে দেখুৱাই দিছোঁ ফ্ৰেণ্ডছ তেতিয়া মই দেখুৱাই দিছিলোঁ তো এতিয়া ৰাতিৰ ভাগত দোকানখিনি চাব পাৰে তো মই ফ্ৰেণ্ডছ আপোনালোকক দেখুৱাই দিলোঁ এবাৰ কৰিব পাৰিম চকুটোত এইটো বালটো আজমুটো উঠি তো ফ্ৰেণ্ডছ বহুত প্ৰব্লেম হৈছে তো মোৰো মানে মস্ত দুখৰ ফ্ৰেণ্ডছ তো ফ্ৰেণ্ডছ এগলান বাদ দিয়ক তো মানে আপোনালোকে আহিব দুৰ্গা পূজা অষ্টমী আহি যাব ফ্ৰেণ্ডছ আহিব ফ্ৰেণ্ডছ তো চাব পাৰে আমাৰ বাগেশ্বৰী দেওবাৰগুৰি দেৱালা আদাবাৰী মানে মুকালমৰ পৰা ওচৰতে হয় আৰু এই মোক হাজোৰ পৰা ওচৰতে হয় আপোনালোকে আহিব মানে নৱমীত হ'লেও আহিব তো চাওক ফ্ৰেণ্ডছ ভিডিঅ'টো মস্ত লম্বা হৈ গ'ল তথাপিতো মানে ফ্ৰেণ্ডছ ভিডিঅ'টো মস্ত লম্বা হৈ গ'ল তথাপিতো মানে উপায় নাই ভিডিঅ'টো মানে দেখি ভাল লগাছে ফ্ৰেণ্ডছ লম্বা হৈ গ'ল তো বয়স নাপাব যদি ভিডিঅ'টো ভাল লাগিছে লাইক সাবস্ক্ৰাইব কৰিলে নাপাহৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিব দীঘল ভিডিঅ' আৰু ভিডিঅ'খন পাই থাকিব ফ্ৰেণ্ডছ তো বাই বাই ফ্ৰেণ্ডছ